ঘূৰি থাকে হা গোটেই গুৱাহাটীখন ঘূৰি থাকে চব চিনি পায় হা এই বস্তু এটা মই ৰেকৰ্ডিং কৰি আনিছোঁ আজি বুজি পাইছে না এইটো কোন জেগাত হয় অলপ অনুমান কৰি চাচোন মই গ্ৰীণ বাছত আহি আছিলোঁ আহি থকাতে মই দেখা পালোঁ এটা কি কি আছে এইটো কি বস্তু বস্তুটো কি বস্তুটো কি বাস্তৱেজ কিন্তু বাস্তৱেজত এইগিলা কি বস্তু বাস্তৱেজ এতিয়া আপোনাৰ প্ৰাইভেট সৰু গাড়ী ৰাখা আছে বাইক ৰাখা আছে যদি মই ভিডিঅ'ত অলপ জুম কৰি দিওঁ অলপ ভালকৈ চাচোন এইটো চব্জিৰ দোকান তাৰমানে বৰ্তমান গুৱাহাটীত যিমান বাস্তৱেজ আছে ইচ্ছা কৰিলে চব্জিৰ দোকান চাহ দোকান পাণ দোকান চব দিব পাৰি ভিতৰত বাস্তৱেজৰ ভিতৰত তাতে যদি তুমি গাড়ীখন ৰাখবা নোৱাৰা অলপ আগত ৰাখা বা পাছত ৰাখা যদি এনফৰ্চমেণ্টে পায় বা এছ টি চিৰ মানুহ পায় কি হ'ব গাড়ীখন তাৰমানে ষ্টেবিলাইজ ৰাখাৰ কাৰণে 1 বছৰ ছাছপেণ্ড লাইচেঞ্চ 1 বছৰটো কি কৰিব কচোন 1 বছৰতে ষ্ট'ভেজত সেই চব্জিৰ দোকান দিব লাগিব ষ্ট'ভেজত চব্জিৰ দোকান দিব লাগিব সুন্দৰ আইডিয়া তেতিয়াহ'লে একো নাই সুন্দৰ আইডিয়া নাই